हेलो दोस्तों वेलकम टू माय न्यू एनादर ब्लग्स तो माने সিদিনা কি হল মই বলদার গাড়ি নতুন গাড়িটো কিনা হল মই মানে মোক মাতছিলে কিন্তু আহিব পৰা নাছিলো বিশেষ এটা কামৰ ব্যস্ততা ছিল হে আহিব পৰা নাছিলো আৰু এ চাও কিটো বাইক সো চাও মই বলদা মানে বাইকটো কিমান প্ৰাইসটো কিমান লৈছে এটো 1 লাখ হা 6500 আচ্ছা 1,06,500 লৈছে সব দুনিয়া বাইকটো দুনিয়া আৰু সো আজি নতুন বাইকত অলপ মানে দিগলিয়া এটা যাত্ৰা আৰম্ভ কৰি কত যাও সকলো কৈ আছো আৰু মানে অলপ পিছত কৈ আছো সো ব্লগটো সম্পূৰ্ণ চাই থাকক হে দোস্ত আজি মোৰ গোটেইখিনি ফ্ৰেণ্ড আহিছো একেলগে সো এতিয়া চাওক সেই ভঙা ৰাস্তা দি গৈ আছো এনেকে 4 কিলোমিটাৰ যাব লাগিব তাৰ পিছত মেইন হাইৱে ৰোডটো পাম তাৰ পিছত ক'ত গৈ আছো কিহৰ বাবে গৈছো সব ব্লগটো চাই থাকক দুনিয়া মজাদাৰ ব্লগ হৈ আছে ছয়জন আহিছো সো সব দেখাম অলপ পিছত কৈ আছো কত গৈ আছো এতিয়া আৰু চাওক পিছফালে গোটেইখিনি আহি আছে হে দোস্ত এতিয়া আমি আমগুৰি আহি পালো সো চাওক ৰাস্তাৰ কি অৱস্থা মানে কেইদিন আগত এই ৰাস্তাখন ধুনীয়া ৰাস্তা আছিল সো নতুনকৈ বনাইছে তাৰ পিছত কি হল বানপানী আহি ভাঙি চিঙি শেষ কৰিলে অৱস্থা আৰু এনেকুৱা ভঙা চিঙা ৰাস্তা দি গৈ আছো চাই থাকক এ চাওক কৰাৰ গৈ আহি পালো আৰু কেই কিলোমিটাৰ হ'ব দা 2 কিলোমিটাৰ আৰু 2 কিলোমিটাৰ হ'ব যাব লাগিব হা 2-3 কিলোমিটাৰ আৰু 2-3 কিলোমিটাৰ হ'ব আপোনালোকে চাই থাকক হে দোস্ত মানে সিফালে কি হল ৰাস্তা গোটেইখিনি ভাঙি চিঙি একেবাৰে শেষ নদীৰ ওপৰত কৰিছে ৰাস্তা সো এইফালে ৰাস্তা ক্লোজ কৰি দিছে বন্ধ কৰি দিছে আৰু এয়া চাওক কৰাৰপুৰ ব্ৰিজ বহুত দীঘলীয়া ব্ৰিজ হয় এইটো চাই থাকক ব্লগটো দেখাইছো ধামাকা মজাদাৰ ব্লগ হে দোস্ত চাওক আগত আছে প্লেচ পইণ্ট সো ইয়াত মানে কি হয় ডাঙৰ গাড়ীবোৰ যাব নিদিয়ে কাৰণ সিফালে ৰাস্তাৰ কাম চলি আছে আৰু নদীয়ে মেইন ৰাস্তা হাইৱে ৰাস্তা হয় সেইটো ভাঙি চিঙি একেবাৰে অৱস্থা বেয়া কৰিছে সো ৰাস্তাৰ কাম কৰি আছে বাবে মানে ডাঙৰ গাড়ীবোৰ যাব নিদিয়ে মানে গোটেইখিনি আগত গৈছে আমি আৰু বইবোৰ তাই দুটা আমি দুটা ভিতৰত কৰিছো চ' গৈ আছো এতিয়া পুৰা এয়া চাওক আমাৰ অসমৰ সেউজীয়া পৰিৱেশ চাওক না কিমান ধুনীয়া এতিয়া আমি জৈনা আহি পালো আৰু ক'তো যাব লাগিব চব মানে ক'ত গৈ আছো কি কৰিবলৈ বা কিহৰ বাবে গৈ আছো চব কম আজি চ' এতিয়া বলক যাওঁ আৰু হে দোস্ত এতিয়া আমি কৈ আছো ক'ত গৈ আছো চ' চাব সিদিনা কি হ'ল মই বোলে এটা নতুন বাইক ল'লে চ' সেইবাবে মানে ক'লে যে বাইকটো অলপ ৰান কৰি আহোঁ আৰু মানে জৈনাত যাই কিনে তাতে ডাঙৰ এটা পাৰ্টি কৰিম চ' সেইবাবে গৈ আছো চাওক পাৰ্টি খালোঁ এয়া চাওক পাৰ্টি খালোঁ হে দোস্ত জৈনা সি পুৰা ফুল পেটকে মাৰি দিলোঁ খিচুৰি মাংস দিয়কচোন আৰু ইয়াত আছে মইবুল দা চেলিম দা হালিম দা মই আছোঁ তাৰপিছত আৰু এজন মইবুল দা আছে চ' চাব কি ইয়াত মানে সেই পাৰ্টি খাবলৈ মানে জৈনাত আহিছোঁ হে দোস্ত আজি ইয়ে আছিলে মোৰ ভিডিঅ' চ' ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট আৰু নিউজ ছাবস্ক্ৰাইব হ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'টো ফেচবুক পেজে চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব